নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিম এনভাইৰনমেণ্টেল ষ্টাডিৰ পাৰ্ট 3ৰ বিষয়ে। যিসকলে এতিয়াও পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই, তেওঁলোকে ডেছক্ৰিপশ্যন লিংকত গৈ সেই ভিডিঅ' দুটি চাব পাৰে। আৰু ইয়াৰ লগতে এতিয়া অনুৰোধ কৰোঁ, অসমী বিদ্যা মন্দিৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটিত আছে, স্বচ্ছ ভাৰত অভিযানৰ ধাৰণা কাৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, মহাত্মা গান্ধীৰ পৰা স্বচ্ছ ভাৰত অভিযানৰ ধাৰণাটো লোৱা হৈছে। 2 নম্বৰ প্ৰশ্নত আছে, ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধ কি? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ, ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটি হৈছে ছিস্মোগ্ৰাফ। 3 নম্বৰ প্ৰশ্নটোত আছে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত আছে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ, নতুন দিল্লীত। নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান আছে। 4 নম্বৰ প্ৰশ্নটি সুধিছে, আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন দিৱস কেতিয়া পালন কৰা হয়? 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, 13 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন দিৱস পালন কৰা হয়। 5 নম্বৰ প্ৰশ্নটোত আছে, তলৰ কোনটো সংক্ৰামক ৰোগ নহয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ, কৰ্কট ৰোগ, অৰ্থাৎ কেঞ্চাৰ সংক্ৰামক ৰোগ নহয়। 6 নম্বৰ প্ৰশ্নটি সুধিছে, চিটাৰ উদ্ভাৱন কোনে কৰিছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰ, গ নম্বৰ। এডৱাৰ্ড জেনাৰে চিটাৰ উদ্ভাৱন কৰিছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? ইয়াত ক কানাডা, খ ব্ৰাজিল, গ ইৰাক, ঘ জাপান। ঘ নম্বৰটো শুদ্ধ, জাপানত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি। 8 নম্বৰ প্ৰশ্নটি সুধিছে, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? এইটোতো আমি প্ৰায়বোৰে জানোৱেই, সেইটো হৈছে খ, ডিগবৈ। ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। 9 নম্বৰ প্ৰশ্নটি সুধিছে, খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়? এইটো চাব দেই, নহয়, হয় দিয়া নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ খনিজ সম্পদত চহকী নহয়। ঘ নম্বৰ সুধিছে, ঘ নহয়, 10 নম্বৰ সুধিছে, বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠনটোৰ নাম কি? এইটো এইবাৰ নতুন প্ৰশ্ন বনোৱা হৈছে, সেইটো হৈছে ক, কৃষক মুক্তি সংগ্ৰাম সমিতি। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লৈছিলে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। আৰু ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।